নমস্কাৰ ষ্টুডেণ্টছ আজি আমি আলোচনা কৰিম ত্ৰিভুজ পাঠটিৰ অনুশীলনী 6.3 12 নম্বৰ কুৱেশ্যনটো তোমালোকৰ স্ক্ৰীনত আহিছে চাগে কুৱেশ্যনটো তোমালোকে ভালকৈ পঢ়ি ল'বা কুৱেশ্যনটো ইয়াত লিখা আছে কি ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা AD লগত PQR ত্ৰিভুজৰ ক্ৰমে দুটা বাহু PQ আৰু QR আৰু মধ্যমা PM সমানুপাতিক চিত্ৰত দিয়া আছে চাই ল'ব আপোনালোকে চিত্ৰটো মই আঁকি দিম বাৰু দেখুওৱা যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR So, ইয়াত তোমাৰ কি দিয়া আছে আমাৰ দুটা ট্ৰায়াঙ্গল দিয়া আছে এটা ট্ৰায়াঙ্গল দিয়া আছে এইটো এনেকৈ এটা সৰুকৈ এটা ট্ৰায়াঙ্গল দিয়া আছে এইটো হৈছে তোমাৰ A B C আৰু ইয়াৰ এটা মধ্যমা দিয়া আছে অৰ্থাৎ মধ্যমা মানে হ'ল কি তোমাৰ যদি মই ইয়াতে তোমাৰ BC বাহুৰ ওপৰত যদি মধ্যমা আঁকো তেন্তে BC বাহুৰ যিটো মধ্যবিন্দু এইটো হ'ব তোমাৰ BC বাহুৰ মধ্যবিন্দু হয়নে গতিকে মই যদি এৰ পৰা টানো এডাল ৰেখাখণ্ড এনেকৈ এইটো এডালেই হ'ব তোমাৰ মধ্যমা য'ত D হৈছে BC বাহুৰ মধ্যবিন্দু ঠিক আছে নে তো নেক্সট তোমাৰ যদি আমাৰ ত্ৰিভুজ দিয়া আছে সেইটো দিয়া আছে অকণমান ডাঙৰকৈ দিয়া আছে এনেকৈ দিয়া আছে এটা এইটো দিয়া আছে তোমাৰ PQR আৰু ইয়াতো ঠিক তেনেকৈ এডাল মধ্যমা অংকন কৰা হৈ আছে এনেকৈ এইটো হৈছে M বিন্দু হ'ব এইটো QR ৰ মধ্যবিন্দু আছে M আৰু এনেকৈ এডাল PM মধ্যমা অংকন কৰা হৈ আছে গতিকে এতিয়া আমি দেখুৱাব লাগে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQ অৰ্থাৎ এই যিটো আমাৰ গোটেই যিটো আমাৰ ABC ত্ৰিভুজটো হয়নে গোটেই যিটো ABC ত্ৰিভুজ আৰু গোটেই PQR ত্ৰিভুজটো অৰ্থাৎ ত্ৰিভুজটো আমি সদৃশ বুলি আমি দেখুৱাব লাগে সেই বস্তুটো আৰু নেক্সট তোমালোকৰ প্ৰশ্ন যিখিনি দিয়া আছে তোমালোকে এইখিনি ভালকৈ লিখি ল'বা আৰু লিখাৰ পিছত তোমালোকে লিখিবা প্ৰমাণ গতিকে ইয়াত আমি ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ দুটা সদৃশ বুলি যদি প্ৰমাণ কৰিব লাগে তেন্তে ফাৰ্ষ্ট আমি ইয়াতে প্ৰুভ কৰিব লাগিব যে আমাৰ যদি ABD ত্ৰিভুজ আৰু যদি PQM ত্ৰিভুজ আমি এই ত্ৰিভুজ দুটা আমি সদৃশ বুলি দেখুৱাব লাগিব প্ৰথমতে গতিকে আমাৰ যিহেতু প্ৰশ্ন দিয়া আছিলে গতিকে তোমাৰ এই AB বাহুৰ অনুৰূপ বাহু অৰ্থাৎ AB বাহুৰ যিটো সমানুপাতিক বাহু হৈছে PQ অৰ্থাৎ AB সমানুপাতিক PQ আকৌ তোমাৰ এইফালে BC বাহুৰ যিটো সমানুপাতিক বাহু দিয়া আছে হয়নে BCৰ সমানুপাতিক হৈছে QR এই বস্তুটো আৰু এটা বস্তু দিয়া আছে সেইটো হৈছে কি তোমাৰ AD বাহুৰ সমানুপাতিক হৈছে PM গতিকে এই বস্তুটোৰ সহায়ত আমি এতিয়া দেখুৱাম যে ABD ত্ৰিভুজটো PQM ত্ৰিভুজৰ সদৃশ বুলি B by PQ কাৰণ যিহেতুকে তোমাৰ AB আৰু PQ হৈছে এযোৰ সমানুপাতিক বাহু ইকুৱেল ঠিক তেনেকৈ তোমাৰ BCৰ সমানুপাতিক হৈছে QR গতিকে BC by QR ইকুৱেল আৰু ঠিক তেনেকৈ তোমাৰ এইফালে AD আৰু PM সমানুপাতিক গতিকে AD by PM আমি এইখিনি লিখিলোঁ নেক্সট আহিব ইয়াতে ইমপ্লাই ইয়াত AB by PQ একে থাকিব আমি ইয়াত ওপৰতলে হাফেৰে পূৰণ কৰিম ওপৰতো আমি হাফেৰে পূৰণ কৰিব লাগিব হাফ অফ BC আৰু ঠিক তেনেকৈ তলতো আমি হাফেৰে পূৰণ কৰিব লাগিব হাফ অফ QR এইটো একে থাকিব AD by PM তোমাৰ নেক্সট থাকিলে কি AB by PQ ইকুৱেল এতিয়া ইয়াতে তোমাৰ হাফ অফ BC মানে অৰ্থাৎ BCৰ আধা কিমান BCৰ আধা হৈছে তোমাৰ BD হয়নে চ' আমি লিখিম ইয়াতে BD লিখিম BD আৰু ঠিক তেনেকৈ তোমাৰ এইফালে QR আধা আছে QM এইটো QM হ'ব আধা গতিকে আমি ইয়াত লিখিম QM আৰু এইফালে থাকিলে তোমাৰ AD by PM আমি এটা কি পালোগৈ আমি পালোগৈ AB by PQ ইকুৱেল BD by QM ইকুৱেল AD by PM অৰ্থাৎ আমি কি পালোগৈ ফাইনেলি যে এই তোমাৰ যিটো ABD ত্ৰিভুজ এই যিটো তোমাৰ ABD ত্ৰিভুজ আৰু ইফালে PQM ত্ৰিভুজ এই ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব যিহেতুকে আমি কি পালোঁ এডাল আছে AB by PQ আৰু ইফালে BD by QM আৰু ইফালে হ'ল তোমাৰ AD by PM সেইকাৰণে কি হ'ব এই আমাৰ যিটো ABD ত্ৰিভুজ আৰু ইফালে হৈছে PQM ত্ৰিভুজ এইকেইটা কি হ'ব সদৃশ হ'ব গতিকে আমি এতিয়া লিখিব পাৰিম এতেকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQM
এতিয়া যিহেতুকে তোমাৰ কি হ'ল এ বি ডিৰ ত্ৰিভুজ অৰ্থাৎ এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সদৃশ হ'ল সেইকাৰণে কি হ'ব ইহঁতৰ অনুৰূপ কোণবিলাকো কি হ'ব সমান হ'ব ইয়াত তোমাৰ এই যিটো আমাৰ বি কোণ আছে বি কোণৰ অনুৰূপ কোণ হৈছে তোমাৰ কিউ সেইকাৰণে এতেকে এংগল বি ইকুৱেল এংগল কিউ আমি এইটো পালোঁ ফাইনেলি আমি ল'ম এতিয়া ত্ৰিভুজ এ বি চি ল'ম ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ ল'ম সেইকাৰণে লিখিবা যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা আমি পাম তোমাৰ এ বি বাই পি কিউ ইকুৱেল বি চি বাই কিউ আৰ হয়নে আমি এইটো যিহেতুকে আমাৰ দিয়া আছিলে প্ৰশ্নত এই বস্তুটো কিন্তু আমি এতিয়া ৰিচেণ্টলি আমি আৰু এটা বস্তু পালোঁ সেইটো হৈছে কি এংগল বি ইকুৱেল এংগল কিউ আমি এই বস্তুটো আমি পাইছোঁ ৰিচেণ্টলি ইয়াত যিহেতুকে কি হ'ল এ বি আৰু পি কিউ বাহু অনুৰূপ বাহু আৰু ইফালে বি চি আৰু কিউ আৰ বাহু হৈছে অনুৰূপ বাহু অৰ্থাৎ ইয়াতে দুযোৰ বাহু অনুৰূপ বাহু হ'ল ইফালে তোমাৰ কি হ'ল এযোৰ কোণ অনুৰূপ কোণ হ'ল সেইকাৰণে এছ এ এছ মানে বাহু কোণ বাহু স্বীকাৰ্য মানে কি হ'ব এতিয়া এই ত্ৰিভুজ গোটেই ত্ৰিভুজটো গোটেই এ বি চি ত্ৰিভুজটো কাৰ সদৃশ হ'ব গোটেই পি কিউ আৰ ত্ৰিভুজৰ সদৃশ হ'ব সেইকাৰণে লাষ্টত লিখি দিবা যে এতেকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ সেইটো হৈছে সমাধানটো